ওপৰত আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি সো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল মান ব্লগছ সকলোজন স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ গাইছ আগতে গাইছ কিছুমান ক্লিপ বনালে চাই লওক ভিডিঅ'টো মানে গাইছ ফেক্টটো বুজিবৰ কাৰণে এই ক্লিপটো চোৱা মানে খুবেই প্ৰয়োজন তো মানে বন্ধুসকল চাওক এজনী হ'ল চাংগী বা মানে চাংগী ব্লগছ ইমান ধুনীয়াকৈ ব্লগ বনাইছিল হাঁহি ফূৰ্তিত থকা ছোৱালীজন ইমান কম সময়তে ইমান এটা ছাবস্ক্ৰাইব কৰি ল'ব পৰা ছোৱালীজন আৰু আমাৰ মাজত নাই চ' মানে গাইছ কথা হ'ল কেনেকৈ কি হৈ গ'ল কোনো গমেই নাপায় চাওক গাইছ ইমান ধুনীয়া মটো ব্লগ কৰিছিল বাইক আছিল তেওঁৰ প্ৰথম পেচা আছিল গাইছ বাইক চলোৱাটো গাইছ আপোনালোকে নিশ্চয় গমেই পাইছে চাংগী বা আমাৰ মাজত আৰু নাই মানে চাংগী ব্লগছ আমাৰ মাজত আৰু নাই তেওঁ কোনোবাই মাৰ্ডাৰ কৰিলে গাইছ কথাটো হ'ল এনেকুৱা মানে চাংগী ব্লগছ তেওঁ বহুত ভাল ইউটিউবাৰ হয় ভাল কিছুমান কণ্টেণ্ট ক্ৰিয়েট কৰিছিল তেওঁ কোনোবাই গাইছ মাৰ্ডাৰ কৰিলে কথাটো এনেকুৱা গাইছ অসমত কি হয় যিকোনো বস্তুৰ ওপৰত মানে চৰ্চা চলে কণ্ট্ৰভাৰ্চি হয় বেয়া বস্তুবোৰৰ ওপৰত গাইছ ভাল বস্তুবোৰত কোনোদিন কণ্ট্ৰভাৰ্চি চলা মই দেখা নাই আৰু কিজানি নচলিব চ' কোনোবা এজনী ছোৱালীক মানে ইউটিউবাৰ এজনীক গাইছ কোনোবাই এনেকৈ মাৰ্ডাৰ কৰি কেনে ঘৰতে মানে থৈছে এইটো বৰ আশ্চৰ্যজনক বেমাৰ হয় গোটেই ইউটিউবৰ কাৰণে এজনী আগশাৰী ছোৱালী হয় তেওঁ ভাল ভাল ভিডিঅ' বনাইছিল অতি কম সময়ৰ ভিতৰতে বহুতকেইটা ছাবস্ক্ৰাইবাৰ গোটাই ল'ব পাৰিছিল 30টা ভিডিঅ'ত গাইছ মাত্ৰ 30টা ভিডিঅ'ত তেওঁ 1 লাখ ছাবস্ক্ৰাইবাৰ গোটাব পাৰিছিল এইটো বহুত ডাঙৰ এচিভমেণ্ট হয় এজনী ইউটিউবাৰৰ কাৰণে মই গম পাওঁ গাইছ কথাটো হ'ল এনেকুৱা যে কেনেকৈ গাইছ কি হৈ গ'ল কোনো গমেই নাপায় 4 দিন আগতে গাইছ ভিডিঅ' এটা আপলোড কৰিছিল মই নিজে চাইছোঁ ভিডিঅ'টো তেওঁ কি কৰিছিল গাইছ চিলভাৰ প্লে বটন যিটো ইউটিউবৰ পৰা দিয়ে 1 লাখ ছাবস্ক্ৰাইবাৰত তেওঁ সেইটো পাবলৈ সক্ষম হৈছিল আৰু তেওঁ ভিডিঅ'ত দেখাইছিলোঁ গাইছ বহুত মানে গাইছ সেই ভিডিঅ'টোত গাইছ বহুত হেপী আছিল তাই ভালকৈ ভিডিঅ' কৰিছিল এছ বি এন ভাইৰ লগতো দেখা হৈছিল মই চাইছোঁ ব্লগটো গাইছ কি হৈ গ'ল গাইছ এইকেইদিনত কেনেকৈ এইটো সম্ভৱ হৈ গ'ল গমেই নাপাওঁ আপোনালোকে নিশ্চয় ক্লিপটোত চালে এজনী ধুনীয়া আৰু মানে গাইছ মৰম লগা ইউটিউবাৰ আছিল আৰু গাইছ তাৰ ওপৰতে আছিল এজনী ৰাইডাৰ গাইছ সেইটো ডাঙৰ কথা অসমত এনেকুৱা ৰাইডাৰ খুব কমেই আছে 2-এজনীয়ে ওলাব মানে আঙুলি মূৰত গনা এনেকুৱা ৰাইডাৰ ছোৱালী মানুহ তাৰে ভিতৰতে গাইছ যদি এনেকৈ নোহোৱা হৈ গ'ল এজনী ছোৱালী বৰ দুখ লগা বেপাৰ চ' গাইছ ইয়াৰ ওপৰতে মোৰ মতে প্ৰশাসনে ভালকৈ কঠোৰ শাস্তি প্ৰদান কৰক দোষীক আৰু গাইছ ইয়াৰ ন্যায় হ'ব লাগে ডিম্পু বৰুৱা বিকাশ চেত্ৰী SBN ভাই সকলোৱে এইটোৱেই বিচাৰিছে যে ছোৱালীজনে জাষ্টিছ পাওক মই সেইটোৱে বিচাৰিছোঁ জাষ্টিছ পাওক চ' এনেকুৱা যাতে নেক্সট টাইম কাৰো লগত এনেকুৱা নহয় ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা কৰিছোঁ গাইছ এনেকৈ মৃত্যু কোনো সাৱটি ল'ব নালাগে অকালতে চ' যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব টিল দেন টাটা বাই বাই চি ইউ গাইছ লগ পাম অন্য এটা ভিডিঅ'ত গাইছ